নমস্কাৰ, মই আজি এখন নতুন ৰচনা লৈ আহিছোঁ, যিখন বৰ্তমান সময়ত প্ৰতিটো পৰীক্ষাতে অহা দেখা যায়। গতিকে ভিডিঅ'টোৰ পৰা উপকৃত হ'বা বুলি আশা ৰাখিলোঁ। মোৰ প্ৰিয় শিল্পী জুবিন গাৰ্গ। মানুহক দুখ দি ঈশ্বৰক পূজা কৰি লাভ নাই। দুখীজনৰ মুখত হাঁহি বিৰিঙাব পাৰিলেই ঈশ্বৰক সেৱা কৰা হয়। আৰম্ভণি। মহৎ ব্যক্তিৰ জীৱনী অধ্যয়ন কৰিলে মানুহে জীৱনত জ্ঞান, ধৈৰ্য, সহিষ্ণুতা, অধ্যৱসায়, মহানুভৱতা, মানৱীয়তা আদি গুণসমূহ আহৰণ কৰিব পাৰে। তেনে এজন মহান ব্যক্তি আছিল পৃথিৱীৰ এক অমূল্য ৰত্ন জুবিন গাৰ্গ। তেওঁৰ আদৰ্শই সকলোকে অনুপ্ৰাণিত কৰিছিল। জন্ম আৰু পৰিচয়। ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গ অসম মাতৃৰ সুযোগ্য সন্তান আছিল। এইজন মহান শিল্পীৰ জন্ম হৈছিল 1962 চনৰ 18 নৱেম্বৰত মেঘালয়ৰ তুৰা নামে ঠাইত। তেওঁৰ পিতৃৰ নাম মোহিনী মোহন বৰঠাকুৰ আৰু মাতৃৰ নাম আছিল ইলিশ বৰঠাকুৰ। সংগীতৰ প্ৰতি আগ্ৰহ তেওঁৰ শৈশৱতে গঢ় লৈছিল। সংগীতৰ যাত্ৰা অৱদান। জুবিন গাৰ্গে তবলা, কীবোৰ্ড, গীটাৰ, মেণ্ডলিন আদি বাদ্যযন্ত্ৰত দক্ষ আছিল। তেওঁৰ সংগীতৰ যাত্ৰা আৰম্ভ হয় পৰিয়ালৰ পৰা। বি বৰুৱা কলেজত পঢ়ি থাকোঁতেই 1992 চনত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত যুৱ মহোৎসৱত পাশ্চাত্য সংগীত শাখাত একক পৰিৱেশনত স্বৰ্ণ পদক অৰ্জন কৰাৰ পাছতেই সংগীত জীৱনত খোজ দিয়ে। 1992 চনত তেওঁৰ প্ৰথম এলবাম অনামিকা মুক্তি হোৱাৰ লগে লগে তেওঁ পেছাদাৰী সংগীত জগতত প্ৰৱেশ কৰে। তেওঁৰ প্ৰথম বিহু এলবামটোৰ নাম উজান পিৰিতি। তাৰ পাছত তেওঁ সপোনৰ সুৰ, জোনাকী মন, মায়া, আশা, জানমণি, পাখি আদি বহুতো এলবাম মুকলি কৰে। জুবিন গাৰ্গে বিহু, আধুনিক গীত, বনগীত, বৰগীত, দিহানাম, হৰিনাম, বিৰহ আদিতো কণ্ঠদান কৰিছিল। গানৰ লগতে তেওঁ বহুতো চৰিত্ৰত অভিনয় আৰু সংগীত পৰিচালনা কৰিছিল। সন্মান আৰু বঁটা। জুবিন গাৰ্গে অসমীয়াৰ লগতে হিন্দী, বঙালী, তামিল, তেলেগু আদি ভাষাতো গান গাইছিল। তেওঁ 40,000ৰো অধিক গান গাইছিল। 2005 চনত তেওঁ শুধু তুমি চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ BFJA বেংগল ফিল্ম জাৰ্নেলিষ্ট এৱাৰ্ড বঁটা লাভ কৰিছিল। তেওঁ 2006 চনত গেংষ্টাৰ ফিল্মখনৰ বাবে গীফা 2006 শ্ৰেষ্ঠ গায়কৰ বঁটা লাভ কৰিছিল। তাৰ লগতে 2007 চনত ৰজত কমল বঁটা আৰু 2014 চনত ৰেনেছাঁ অসম বঁটা লাভ কৰিছিল। ইক'ছ অৱ চাইলেন্স ছবিৰ বাবে 2009 চনত তেওঁ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। তেওঁক USTM বিশ্ববিদ্যালয়ে 2024 চনত D.Litt ডিগ্ৰী প্ৰদান কৰিছিল। সামৰণি। জুবিন গাৰ্গ কেৱল গায়কেই নাছিল, তেওঁ আছিল এজন অভিনেতা, পৰিচালক, গীতিকাৰ, সমাজকৰ্মী, সুৰকাৰ, বাদ্যকাৰ আদিও আছিল। এইজন মহান ব্যক্তিৰ 2025 চনৰ 19 ছেপ্টেম্বৰত ছিংগাপুৰৰ ছেইণ্ট জনছ দ্বীপত পানীত পৰি মৃত্যু হয়। তেখেতৰ মৃত্যু এতিয়াও ৰহস্যৰ আঁৰত। তেওঁৰ জীৱনৰ সৃষ্টিৰাজি আৰু কৰ্ম
অসমীয়া জাতিৰ বাবে অনুপ্ৰেৰণা স্বৰূপ। তেওঁৰ অসমীয়া জাতিৰ অৱদানৰ বাবে সদায় আমাৰ মাজত জীয়াই থাকিব। জয় জুবিন দা, জুবিন দা অমৰ হওক। ধন্যবাদ।